মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আগৰটো ভিডিঅ'ত সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে থুলমূলকৈ এটা আভাস পালোঁ। এইটো ভিডিঅ'ত আমি সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াৰ বিষয়ে অলপ বিতংভাৱে জানিব চেষ্টা কৰিম। ঠিক আছে, আমি পোনপ্ৰথমে সংযোজন বিক্ৰিয়াৰ পৰা আৰম্ভ কৰোঁ। সংযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া কি আছিলে যে দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা কি উৎপন্ন হৈছিলে বিক্ৰিয়জাত পদাৰ্থ। ঠিক আছে, আমি এটা সাধাৰণ এটা উদাহৰণ লওঁ যে আমাৰ চূণক আমি কি কৰোঁ, আমি চূণৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম অক্সাইড। এই চূণক যেতিয়া আমি পানীত গলাওঁ, ইয়াত যেতিয়া আমি পানী দি দিওঁ, চূণত পানী দিলে কি হয়, কি উৎপন্ন হয়, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। তেতিয়া কেলছিয়াম অক্সাইডৰ লগত যেতিয়া আমি পানী বিক্ৰিয়া ঘটালোঁ, যে আমি চূণত যেতিয়া পানী দিলোঁ তেতিয়া কি উৎপন্ন হৈ গ'ল, কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল। তাৰ লগত তোমালোকে যদি লক্ষ্য কৰিছা, তাৰ লগত কি উৎপন্ন হয়, তাপো উৎপন্ন হয়। যথেষ্ট পৰিমাণে তাত কি হয়, তাপ উদ্ভৱ হয়। ঠিক আছে, আমি কেলছিয়াম অক্সাইডৰ লগত যেতিয়া পানী বিক্ৰিয়া কৰোঁ, পানীৰ সৈতে বিক্ৰিয়া হয় যেতিয়া কেলছিয়াম অক্সাইড, তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। তাৰ লগত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। আৰু এইটো আমি ইয়াত নিলিখিলেও হ'ল, আমি যেতিয়া ৰাসায়নিক সমীকৰণ লিখিম তাপটো নিলিখিলেও হ'ল। ঠিক আছে, আন বেলেগ এটা উদাহৰণ লওঁ। তোমালোকে অষ্টমমান শ্ৰেণীত কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে পঢ়ি আহিছা। কয়লাৰ কি মৌলৰ দ্বাৰা গঠিত হৈ আছে, কাৰ্বন, হয়নে? এই কাৰ্বনক যদি আমি, সেই কয়লাক যদি আমি দহন কৰোঁ, দহন মানে কি, আমি ইয়াত অক্সিজেন দিব লাগিব। ঠিক আছে, অক্সিজেনৰ উপস্থিতিত দহন সংঘটিত হয়। এতিয়া এই কয়লাৰ দহনৰ ফলত কি উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। ঠিক আছে, কাৰ্বন প্লাছ অক্সিজেন কি উৎপন্ন হৈছে, কাৰ্বন ডাই অক্সাইড। আৰু আমি যদি কয়লা দহন কৰোঁ, আমি এই কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ লগতে আমি ইয়াতো কি পাম, তাপ পাম। ঠিক আছে, আমি আৰু বেলেগ ধৰণৰ এটা উদাহৰণ লওঁ। তোমালোকে প্ৰাকৃতিক গেছৰ কথা শুনিছা। অষ্টমমান শ্ৰেণীত যিটো মই পাঠৰ কথা ক'লোঁ, যে কয়লা আৰু পেট্ৰলিয়াম পাঠটোতে আমাৰ প্ৰাকৃতিক গেছৰ কথাও আছিলে। এতিয়া আমি প্ৰাকৃতিক গেছ দহন কৰিম, CH4 মানে কি, মিথেন। এই মিথেনক যদি আমি দহন কৰোঁ, এই মিথেনৰ দহনৰ ফলত কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, তাৰ লগতে পানী উৎপন্ন হ'ব। ঠিক আছে, প্ৰাকৃতিক গেছ দহনৰ ফলত কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব। ইয়াত সন্তুলিত হৈ থকা নাই, মই ইয়াত সন্তুলন কৰোঁ, ইয়াত মই 2 দিম আৰু ইয়াত 2 দিলে কি হ'ব, সন্তুলিত হ'ব। এতিয়া এই প্ৰাকৃতিক গেছ দহনৰ ফলতো কি উৎপন্ন হ'ব, তাপ উৎপন্ন হয়। ঠিক আছে, এতিয়া আমি শ্বসনৰ যিটো আমাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় তাৰ বিষয়ে আমি আলোচনা কৰোঁ। শ্বসনত কি হয়, যে আমি যিবোৰ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাইছোঁ, আমি মুখেৰে কাৰ্বহাইড্ৰেট জাতীয় যেতিয়া আমি খাদ্য খাওঁ, যেনেকৈ আলু, ভাত বা তেনেকুৱা ধৰণৰ যিবোৰ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য আছে, এইবোৰ খোৱাৰ পাছত এইবোৰ ভাগি মেলি সৰু সৰু দানালৈ পৰিৱৰ্তিত হয়। এতিয়া আমাৰ কাৰ্বহাইড্ৰেটৰ পৰা যিটো সৰু দানা হয়গৈ, সেইটো হৈছে গ্লুক'জ। ঠিক আছে, সেই গ্লুক'জটো কি হ'ব, এই গ্লুক'জটো ক'লৈ যাব, আমাৰ কোষলৈ যাব। কোষত যিটো আমাৰ মাইটকণ্ড্ৰিয়া আছে, মাইটকণ্ড্ৰিয়ালৈ যাব। এতিয়া আমি উশাহ লওঁতে যিখিনি আমাৰ অক্সিজেন কি হ'ব, অক্সিজেনকো ইয়ালৈ কোনে লৈ যাব, আমাৰ যিটো আমাৰ মহাধমনী আছে, মহাধমনীয়ে তোমাৰ পোনপ্ৰথমে ক্লোম শিৰাই হাওঁফাওৰ পৰা নিব, অক্সিজেন নিব, তাৰ পৰা আমাৰ হৃদপিণ্ডত যাব, হৃদপিণ্ডৰ পৰা মহাধমনীয়ে তোমাৰ ক'লৈ লৈ যাব, আমাৰ এই অংগৰ যিবোৰ কোষ আছে, কোষলৈ লৈ যাব। আৰু সেই কোষৰ মাইটকণ্ড্ৰিয়াতে কি হ'ব, অক্সিজেন, গ্লুক'জ আৰু পানী, এই তিনিওটাই বিক্ৰিয়া ঘটি আমাৰ কি উৎপন্ন হয়, শক্তি উৎপন্ন হয়। সেই বিক্ৰিয়াটো চাওঁ, সেইটো কেনেধৰণে সংঘটিত হয়। এই বিক্ৰিয়াটোত কি হ'ব, গ্লুক'জ আছে, C6H12O6, এইটো আমাৰ গ্লুক'জ। এই গ্লুক'জত কি লাগিব, আমাক অক্সিজেন লাগিব। ইয়াত আমাৰ অক্সিজেন আছে, অক্সিজেন বিক্ৰিয়া ঘটিব। তাৰ লগতে আকৌ কি বিক্ৰিয়া ঘটিব, পানী। ঠিক আছে, গ্লুক'জ যোগ অক্সিজেন যোগ পানী, এই তিনিটা বিক্ৰিয়া ঘটি আমাৰ কি উৎপন্ন হ'ব চাবা, ইয়াত আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। যি কাৰ্বন ডাই অক্সাইড আমাৰ কি হ'ব, সেই কোষবোৰৰ পৰা ওলাই আহি আমাৰ হৃদপিণ্ডলৈ যাব, যেতিয়ালৈ আমাৰ মহাশিৰাই লৈ আহিব, আৰু সেই হৃদপিণ্ডৰ পৰা তোমাৰ হাওঁফাওত যাব, হাওঁফাওলৈ আমাক কোনে লৈ আহিব, ক্লোম ধমনীয়ে লৈ আহিব। ঠিক আছে, এই কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, তাৰ লগতে উৎপন্ন হ'ব তোমাৰ পানী। ঠিক আছে, পানীৰ লগতে উৎপন্ন হ'ব আমাৰ শক্তি। ঠিক আছে, এতিয়া ইয়াতো বেলেঞ্চিং হৈ থকা নাই। ইয়াত আমি যদি এই ৱাটাৰৰ আগত যদি আমি 6 দিওঁ, অক্সিজেনৰ আগত যদি 6 দিওঁ, কাৰ্বন ডাই অক্সাইডৰ আগত যদি 6 দিওঁ, আৰু এইটো ৱাটাৰৰ আগত যদি 12 দিওঁ, তেন্তে এইটো কি হ'ব, এটা বেলেঞ্চিং হৈ থাকিব, সন্তুলন হৈ থাকিব। এতিয়া এই যিটো ৰাসায়নিক বিক্ৰিয়া আছে, এই ৰাসায়নিক বিক্ৰিয়াটো কি হয়, প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। ঠিক আছে, এতিয়া এই যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন হয়,
তাপৰ উদ্ভৱ হয় সেই ৰাসায়নিক বিক্ৰিয়াকে কি বুলি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কি ক'লো যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় ইয়াতো তাপ উৎপন্ন হৈছে এই কেইটা ৰাসায়নিক যিটো বিক্ৰিয়া হৈছে বিক্ৰিয়াটো তাপৰ উদ্ভৱ হৈছে এনেধৰণৰ বিক্ৰিয়াবিলাকক কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া আৰু এটা উদাহৰণ চাওঁ যিবোৰ আমাৰ বনস্পতিজাত দ্ৰব্য আমাৰ যিবোৰ আমাৰ পাচলিয়ে হওক বা তোমাৰ আমাৰ নৰা হওক বা তেনেকুৱা ধৰণৰ যিবোৰ আমি পচন সাৰ প্ৰস্তুত কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ খেৰ হওক এইবোৰ যেতিয়া পচন ঘটে সেই তেতিয়াও কি হয় তাপৰ উৎপন্ন হয় সেইটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ বিযোজন বিক্ৰিয়াৰ বিষয়ে বিযোজন বিক্ৰিয়া কি আছিলে ইয়াত এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায় সেইটো আছিলে বিযোজন বিক্ৰিয়া এই বিযোজন বিক্ৰিয়া আমাৰ তিনি প্ৰকাৰৰ আছিলে এটা হৈছে তাপীয় বিযোজন বিক্ৰিয়া এটা হ'ল তাপীয় বিযোজন বিক্ৰিয়া দ্বিতীয়টো হৈছে বিদ্যুৎ বিশ্লেষণ বিযোজন বিক্ৰিয়া আৰু এটা হৈছে আলোক বিযোজন বিক্ৰিয়া ঠিক আছে আলোক বিযোজন বিক্ৰিয়া এতিয়া তাপীয় বিযোজন বিক্ৰিয়া কি হয় যে তাপৰ সহায়ত যিবোৰ ৰাসায়নিক বিক্ৰিয়া বিয়োজন ঘটোৱা হয় যে তাপৰ সহায়ত এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবোৰক কোৱা হয় কি তাপীয় বিযোজন বিক্ৰিয়া উদাহৰণ চাবা কেলছিয়াম কাৰ্বনেটক আমি যদি ইয়াত তাপ দিয়াৰ লগে লগে কি উৎপন্ন হ'ব কেলছিয়াম অক্সাইড উৎপন্ন হ'ব তাৰ লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব ঠিক আছে এতিয়া চোৱা আমি যদি ফেৰাছ ছালফেটত আমি যদি তাপ প্ৰয়োগ কৰোঁ তেন্তে ইয়াত কি উৎপন্ন হ'ব ফেৰিক অক্সাইড উৎপন্ন হ'ব ছালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব আৰু কি উৎপন্ন হ'ব ছালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হ'ব ঠিক আছে এতিয়া আন এটা উদাহৰণ চাওঁ ইয়াত আমাৰ সন্তুলিত হৈ থকা নাই ইয়াত সন্তুলন হ'বৰ কাৰণে ইয়াত আমি 2 দিব লাগিব আৰু ইয়াত ফেৰাছ দুটা অক্সিজেন 8টা হ'ল 3 4 5 6 7 ঠিক আছে ইয়াত আমাৰ কি হৈছে সন্তুলন হ'ল আৰু এটা উদাহৰণ চাওঁ আমি লেড নাইট্ৰেটৰ উদাহৰণ চাওঁ লেড নাইট্ৰেট ঠিক আছে লেড নাইট্ৰেটৰ আমি উদাহৰণ চাওঁ ইয়াত যদি আমি তাপ দিওঁ ইয়াত তাপ দিয়াৰ লগে লগে কি উৎপন্ন হ'ব লেড অক্সাইড উৎপন্ন হ'ব তাৰ লগতে নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হ'ব তাৰ লগতে কি উৎপন্ন হ'ব অক্সিজেন গেছ উৎপন্ন হ'ব এতিয়া ইয়াত যদি আমি 2 দিওঁ ইয়াতো যদি 2 দিওঁ আৰু ইয়াত 4 দিলে আমাৰ কি হ'ব সন্তুলন হ'ব ঠিক আছে এই তিনিটা হ'ল কি তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত আমি তাপ প্ৰয়োগ কৰি বিযোজন ঘটাইছোঁ সেইবোৰেই হৈছে তাপীয় বিযোজন বিক্ৰিয়া তাৰ পাছতো চোৱা বিদ্যুৎ বিশ্লেষণ বিযোজন বিক্ৰিয়া এই প্ৰকাৰৰ বিক্ৰিয়াত কি হ'ব আমি ইয়াত তাপৰ পৰিৱৰ্তে আমি কি দিব লাগিব বিদ্যুৎ ব্যৱহাৰ কৰিব লাগিব আমি ইয়াত কি দিম বিদ্যুৎ দিম যিবোৰ বিযোজন বিক্ৰিয়া বিদ্যুৎ প্ৰয়োগ কৰি বিযোজন ঘটোৱা হয় বা এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰা হয় বিদ্যুতৰ সহায়ত সেইবোৰক কোৱা হয় বিদ্যুৎ বিশ্লেষণ বিযোজন বিক্ৰিয়া উদাহৰণ চাওঁ সোডিয়াম ক্লৰাইড আমি যিটো আমাৰ খোৱা নিমখত যদি আমি ইয়াত বিদ্যুৎ দিওঁ ঠিক আছে আমি যদি ইয়াত বিদ্যুৎ দিওঁ ইয়াত বিদ্যুৎ দিলে কি উৎপন্ন হ'ব সোডিয়াম উৎপন্ন হ'ব তাৰ লগতে ক্লৰিন উৎপন্ন হ'ব ঠিক আছে এই সোডিয়াম ক্লৰাইড কি হৈ যাব বিযোজন ঘটিব সোডিয়াম উৎপন্ন হ'ব আৰু ক্লৰিন উৎপন্ন হ'ব ইয়াত আমি 2 দিলোঁ ইয়াত 2 দিলে এইটো কি হৈ যাব বেলেন্সিং হৈ যাব ঠিক সেইদৰে আৰু এটা উদাহৰণ চাওঁ এলুমিনিয়াম অক্সাইডকো যদি আমি বিদ্যুৎ দিওঁ ইয়াত যদি আমি বিদ্যুৎ প্ৰয়োগ কৰোঁ তেতিয়া কি উৎপন্ন হ'ব এলুমিনিয়াম উৎপন্ন হ'ব তাৰ লগতে অক্সিজেন উৎপন্ন হ'ব ঠিক আছে ইয়াৰ বেলেন্সিংটো কৰোঁ ইয়াত যদি 2 দিওঁ ইয়াত মই 4 দিলোঁ আৰু ইয়াত দিলোঁ 3 এইটো কি হৈ গ'ল বেলেন্সিং হৈ গ'ল বা সন্তুলন হৈ গ'ল ঠিক আছে আমাৰ বিদ্যুৎ বিশ্লেষণ বিযোজন বিক্ৰিয়াৰ আমি দুটা উদাহৰণ ইতিমধ্যে আলোচনা কৰিলোঁ আমাৰ যিটো 3 নম্বৰ প্ৰকাৰ আছে আলোক বিযোজন বিক্ৰিয়া এইটো বিষয়ে আমি আলোচনা কৰোঁ যিবোৰ বিযোজন বিক্ৰিয়াত পোহৰৰ সহায়ত আলোক মানে সূৰ্যৰ পোহৰৰ সহায়ত আমি বিক্ৰিয়া ঘটাওঁ বা বিযোজন ঘটাওঁ তেনেধৰণৰ বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া বোলা হয় আলোক বিযোজন বিক্ৰিয়া বোলা হয় ঠিক আছে এতিয়া উদাহৰণ চাওঁ AgCl এই কিতাপত আছে তোমালোকৰ কিতাপত চাই লওঁ ভালদৰে AgCl চিলভাৰ ক্লৰাইড ইয়াক যদি আমি সূৰ্যৰ পোহৰ দিওঁ সূৰ্যৰ পোহৰত আমি প্লেট এখনত AgCl চিলভাৰ ক্লৰাইডক যদি ৰাখি থওঁ তেতিয়া কি হ'ব চিলভাৰ আৰু ক্লৰিনলৈ ই কি হ'ব বিযোজন ঘটিব ঠিক আছে ইয়াত 2 দিলোঁ ইয়াত 2 দিলোঁ ঠিক আছে যে সূৰ্যৰ পোহৰত আমি যদি চিলভাৰ ক্লৰাইড ৰাখি থওঁ তেন্তে ইয়াত চিলভাৰ আৰু ক্লৰিনলৈ বিযোজন ঘটিব ঠিক আছে আমি আৰু এটা উদাহৰণ চাব পাৰোঁ চিলভাৰ ব্ৰমাইড
ঠিক আছে চিলভাৰ ব্ৰমাইডকো যদি আমি সূৰ্যৰ পোহৰ দিওঁ ইয়াত আমি যদি ইয়াত কি দিওঁ সূৰ্যৰ পোহৰ দিওঁ তেন্তে এই চিলভাৰ আৰু ব্ৰমিন Br2 বিযোজন ঘটিব ঠিক আছে এতিয়া ইয়াত আমি বেলেন্সিং কৰিবলৈ ইয়াত 2 দিব লাগিব ইয়াত 2 দিব লাগিব এতিয়া আমি দেখিলো আমি ইয়াত যে যিবোৰ বিযোজন বিক্ৰিয়া সূৰ্যৰ পোহৰত বা সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হয় সেইবোৰক কোৱা হয় আলোক বিযোজন বিক্ৰিয়া ঠিক আছে আজি আমি সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ বিষয়ে বিতংভাৱে আমি আলোচনা কৰিলোঁ অহা ভিডিঅ'ত আমি ৰাসায়নিক বিক্ৰিয়াৰ আন যিসমূহ প্ৰকাৰ আছিলে অপসৰণ বিক্ৰিয়া দ্বি অপসৰণ বিক্ৰিয়া ৰেডক্স বিক্ৰিয়া সেইসমূহৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আজিলৈ হ'ব ইমানতে ভিডিঅ'টো সামৰিছোঁ